নমস্কাৰ বন্ধুসকল, মই অজয় অসমে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ দিলীঘাট নামৰূপলৈ। আপোনালোকক পৰিৱেশটো দেখুৱাওঁ বুলি ভাবিছোঁ, আপোনালোকে চাই যাওক। আমি কেইবাজনো আহিছোঁ, জানুৱাৰী বুলি আৰু লৈ আহিছোঁ। আপোনালোকে চবেই চাই যাওক। যিখিনি বৰ ভাল নহয় এজন আহিছে, বৰ সুন্দৰ জেগা, য'ত মানুহ আহে। আপোনালোকে নিজে জেগা দেখাওঁ। আহি আমি একেবাৰে মেইন জেগা পাই গৈছোঁহি। দীঘাত আমি ব্ৰিজৰ ওচৰত আছোঁ। দীঘাত ব্ৰিজ একদম পুৰণা। তেনেকৈ নামি যাব লাগে তললৈ। আমি ব্ৰিজৰ তলত আছোঁ, এতিয়া গৈ আছোঁ, তললৈ গৈ আছোঁ। এটা সুবিধা দিছে আৰু বহুত মানুহ হয়, মানুহ আছে দেখিছে নাই? এইবিলাক একদম মানুহে মানুহ। কিন্তু আমি সেইপিনে নাযাওঁ, আমি যাম বেলেগ এটা ছাইডত। আমি গৈ আছোঁ বহুত তলিলৈ। অকণমান কমিব ভিডিঅ'টো, বেয়া নাপাব। বহুত ধুনীয়া এটা জেগা, আপোনালোকে চবে আহিব পাৰে। কষ্ট হৈছে চব। বৰ পিছল সেইখিনি কৰি আহিছোঁ।